নমস্কাৰ মোৰ চেনেললৈ সকলোকে হাদৰে স্বাগতম জনাইছো আৰু আজি বহুত দিন আমাৰ ঘৰৰ গৰুগিটাক লৈ ভিডিঅ' বনোৱা নাই অৰ্থাৎ গৰুগিটাক আপোনালোকক দেখুৱা হোৱা নাই আগৰ গৰু হালহলনি হ'ল কিছু মানে আগৰ ডাঙৰ গাইজনী কলা বগা গাইজনী নাই আৰু এজনী ৰঙা বগা চেউৰি আছিল সেইজনী নাই সেই দুজনী বেছি দিয়া হ'ল আৰু বাকি ঠিকে আছে সব আৰু মাজতে খালি এজনী গাই কিনা গৈছিল গোটেইখিনি আপোনালোকক দেখুৱাম গতিকে যদি আপোনালোকৰ ভিডিঅ'টো চাবলৈ মন আছে নতুবা গৰুবোৰ চাবলৈ মন আছে ভিডিঅ'টো হেকলৈকে চাই থাকিব আৰু ইয়াৰ লগে লগে মোৰ চেনেললৈ মই জনাইছো সকলোকে হাদৰে স্বাগতম এইটো হৈছে টমি আৰু মুছন চক শুই আছে ইয়াত আৰু দানা বটোৱাৰ কলা চাই লাগিলে তাৰ গাত আৰু এইটো বতৰটো ঠাণ্ডা কাৰণে ধোৱাও হোৱা নাই ইয়াক দেখুৱাৰ মেইন কাৰণ হৈছে ই এনি টাইম গৰুৰ লগতে থাকে এতিয়া ইয়াত যে ই শুই আছে এই ঠাণ্ডাখনত এইফালে বাহিৰত এইটো মঠাইটো দেখিছে মঠাইটো পাৰতে ই শুই আছে ইয়াৰ কাৰণ হৈছে ইয়াতে গৰুবোৰ বান্ধি থোৱা আছে আৰু গতিকে সিও গৰুবোৰৰ লগতেই দিনটো থাকে আৰু বিশেষকৈ গায়ে পোৱালি দিয়াৰ সময়ৰ পৰা আগতে চেলেং পেটেংকে গাঁৱৰ ইঘৰ সিঘৰ ঘৰত ঘূৰি ফুৰিছিল মানে ওচৰতে আৰু কিন্তু গৰু পোৱালি দিয়াৰ পৰা ই কলৈকো যোৱা নাই অৰ্থাৎ মানে কলৈকো নোযোৱা হ'ল মেইন কাৰণ হৈছে গৰু পোৱালিকেইটাৰ লগত তাৰ লগতেই থকা এইটো হৈছে টমি দেখুৱাৰ পাছতে এইটো এটা দমৰা 7 মহীয়া পোৱালি ইয়াৰ নাম হৈছে বাবু আৰু ইয়াৰ মাকজনী হৈছে সেইজনী মই যে কৈছোঁ এজনী গাই কিনা গৈছিল বুলি মাজতে আহাৰৰ মাহত এই গাইজনী কিনি আনিছিলোঁ আৰু ইয়াৰ লগতে এইটো আছিল কেঁচুৱা পোৱালি এতিয়া আমাৰ ঘৰতে 7 মাহ হৈ গ'ল ডাঙৰেই হ'ল গাখীৰ খায়ে আছে আৰু এইজনী মাকজনী ওচৰৰ পৰা দেখুৱাই দিওঁ এবাৰ এইজনী হৈছে সেইজনী গাই কিনা গাইজনী আৰু বৰ্তমান গাখীৰ 3 লিটাৰ দি আছে গাভিনো আছে আৰু গাভিন আমাৰ ঘৰৰ যিটো নন্দু ব্ৰিডিঙৰ কাৰণে ৰখা হৈছে তাৰ লগতে ক্ৰছ কৰা হৈছে 3 মাহ হৈ আছে এইজনী হৈছে ৰঙী গাইজনী কিনাজনী এতিয়াও 3 লিটাৰ গাখীৰ দি আছে বাৰু তাৰ পাছতেই দেখুৱাওঁ কলি আৰু নন্দী কলি গাইজনী আপোনালোকে আগৰ ভিডিঅ'ত দেখিছেই এইজনী শুই আছে এইজনী কলি গাইৰে এইজনী পোৱালি 18 দিনীয়া পোৱালি কিনি আনিছিলোঁ নন্দী আৰু সেই নন্দীয়েও পোৱালি দিলে আৰু কলিয়েও পোৱালি দিলে কলিয়ে সেই নন্দী পোৱালিজনী দিয়াৰ পিছৰ পিয়ন পোৱালি নিদিলে মাজতে মানে এবছৰ পোৱালি নিদিলে তাৰপাছত 2 নম্বৰ বছৰত পোৱালি দিলে তাকো এহাল জমজ ধুনীয়া মৰম লগা পোৱালি দুইজনী হৈছে চেউৰি এয়া হৈছে কলিৰ পোৱালি এইজনী ডাঙৰ কপালত ফুট নথকাজনী এই নাম হৈছে কৃষ্ণা আৰু এইজনী হৈছে কাবেৰী আৰু কৃষ্ণা কাবেৰীৰ লগতে শুই আছে দেখিছে আপোনালোকে কলিক আকৌ এবাৰ কৈছোঁ কলিক কিনি আনোতে সেইজনী পোৱালি আছিল নন্দী আৰু মাজতে এবছৰ পোৱালি নিদিলে কলি গাভিনেই নহ'ল আৰু ছেকেণ্ড বাৰত আমাৰ ঘৰত এয়া পোৱালি দিলে তাকো এহাল পোৱালি ধুনীয়া মৰম লগা চেউৰি পোৱালি নাম ৰাখিলোঁ কৃষ্ণা আৰু কাবেৰী ইয়াৰ পাছতে এইটো কাষতে শুই আছে কানাই এইটো কানাই কাৰ পুতেক গম পাইছে মাকতকৈ জীয়েকে 2 দিন আগতে পোৱালি দিছিল এইজনী নন্দী হৈছে আৰু নন্দীৰে এইটো পুতেক কানাই আৰু ইয়াৰ জন্ম হৈছিল নৱেম্বৰৰ 27 তাৰিখে আৰু ইহঁত দুটাৰ জন্ম হৈছে নৱেম্বৰৰ 30 তাৰিখে মানে 3 দিন অগা পিছা আৰু গতিকে নৱেম্বৰ মাহটো গ'লেই বাৰু ডিচেম্বৰ জানুৱাৰী 2 মাহ হৈ গৈছে ফেব্ৰুৱাৰী মাহ চলি আছে আঢ়ৈ মাহ গোটেইকেইটাৰে হৈছে এইকেইটা খাই বৈ 3টাই মাকহঁতৰ লগত মদমদীয়া হৈ আছে আৰু এহাল জমজ পোৱালিৰ কাৰণে মাকৰ গাখীৰ যিজনী মাক দেখিছে কলি শুই আছে মাকৰ গাখীৰ ইমান নিখিৰাওঁ ৰাতিপুৱা ইয়াৰ আধা গাখীৰ খিৰাওঁ আধা ইহঁতক খাবলৈ দিওঁ আৰু পিছবেলাটো মুঠেও হাত নিদিওঁ আৰু জন্মৰ পৰা এমাহ 8 দিনলৈ ইহঁতৰ গাখীৰ খিৰোৱাই নাছিলোঁ এমাহ 8 দিন সম্পূৰ্ণ খাইছে ইহঁতে তাৰপাছত অলপ খিৰোৱা কৰিলোঁ আৰু উপায়টো নাই খিৰাবতো লাগিবই খাবতো লাগিবই বেচিবতো লাগিবই পইচা ইনকাম কৰিবতো লাগিবই নে কি কওঁ কৃষ্ণা আৰু কাবেৰী কি মৰম লগাকৈ শুই আছে চব আৰু দুইটাই গাখীৰো খাব একেলগে ঘূৰিও ফুৰিব একেলগে শুবও একেলগে মুঠতে
তিনিটা পোৱালিৰ নাম ৰাখিছিলোঁ। সেইটো কানাই, এইজনী কৃষ্ণা আৰু এইজনী কাবেৰী, আৰু এটা পোৱালি হৈছে সেইটো চৰি আছে আঁতৰত বাবু। বাবু বাৰু ডাঙৰ, আৰু বাকী এই তিনিটা সমবয়সীয়া ক'ব গ'লে 3 দিনৰ পিছা। এইখিনিয়ে আছিল আমাৰ বৰ্তমান গৰুৰ পৰিয়াল। সেইজনী কিনি অনা গাইজনী আঁতৰত ৰঙী, আৰু এইজনী কলি, আৰু কলিৰ জীয়েক এজনী নন্দী। নন্দীৰ পুতেক কানাই, কলিৰ জীয়েক কৃষ্ণা আৰু কাবেৰী। তাৰ পাছত আমাৰ ঘৰৰ মূল গৰু যিটো মহাৰাজ, আমাৰ মহাৰাজক দেখুৱাওঁ বোলক। এতিয়া মহাৰাজক দেখুৱাৰ আগত নন্দীক এবাৰ ওচৰৰ পৰা দেখুৱাই লওঁ, কাৰণ নন্দীক আঁতৰৰ পৰাই দেখুৱাই আছিলোঁ। এইজনী হৈছে নন্দী আমাৰ। নন্দীয়ে 1.5 বছৰ বয়সতে গাভিন হৈছিল, গতিকে বয়স ইয়াৰ খুব কম, মানে 2.5 বছৰ নহওঁতেই এই পোৱালি দিছে। এইজনী হৈছে নন্দী। আমাৰ ঘৰত কিনি আনোতে এই বয়স আছিল মাত্ৰ 18 দিন, গতিকে এইজনী নন্দী, আৰু এইজনী আগফালে তাৰ আছে মাক কলি। আৰু বাকী আমাৰ নন্দু মহাৰাজক বেলেগকৈ ৰাখিছোঁ। বেলেগ মানে তাক টনা ফুৰা কৰিবলৈ বৰ দিগদাৰ হৈ গৈছে, মস্ত অসুৰ বুলি ক'ব লাগিব তাক। এতিয়া বলক এবাৰ নন্দুক দেখাই দিওঁ। আৰু সেইটোৱে হৈছে আমাৰ আগৰ বেছি দিয়া ক'লা বগা ডাঙৰ গাইজনী বাবলি, বাবলিৰ পুতেক নন্দু। এইটো মস্ত অসুৰে হয়, ইয়াৰ ওচৰত যোৱাটো ভুলেই, তথাপিও মই ভিডিঅ'টো কৰিবলৈ ওচৰলৈ আহিছোঁ। ইয়াৰ ফেব্ৰুৱাৰী 23 তাৰিখে 2 বছৰ সম্পূৰ্ণ হ'ব। এতিয়াও 2 বছৰ সম্পূৰ্ণ হোৱাই নাই। এইটো চক, তাৰ মোচন চক বাৰু। এই নন্দুৰ এইটো এতিয়া 2 বছৰ হ'ব। ইয়াৰ মই এটা ভিডিঅ' মই সংযোজন কৰি দিছোঁ, ভিডিঅ'টো প্ৰথমে আপোনালোকে চাই লওকচোন। ভিডিঅ'টোত দেখা সেই পোৱালিটোৱে হৈছে নন্দু, আৰু সৰুতে ৰঙা আছিল চক, এয়াৰ ৰঙা, কপালত বগা ফুট এটা আছে, দেখিছে আপোনালোকে নিশ্চয়। আৰু অলপ দিন পাছতে ইয়াৰ ৰংটো সলনি হৈ গৈ এনেকুৱা কলালে অৰ্থাৎ কজলালে ৰূপান্তৰ হ'ল। ইয়াত চিন মাথো এটাই, এই কপালৰ যিটো কলকাটো, সেই কলকাটো চক, সৰুতে যিটো কলকা আছিল সেই ছেম কলকা এতিয়াও আছে, কেৱল ৰংটো সলনি হৈ গ'ল। আৰু এতিয়া উচ্চতা মানে প্ৰায় 4 ফুট। ইয়াৰ এডাল দেখিছে পঘাডাল, সেইডাল পঘাডাল সেনেকেই থাকে। ইয়াক গোহালিলৈ নিওঁতে সেইডাল মাত্ৰ খুলি লগাই দিওঁ, কাৰণ ইয়াৰ ডিঙিত ওচৰত যোৱাটোও ভুল, চোৱাটোও ভুল, মানে মস্ত অসুৰ বুলি ক'ব লাগিব। এই চুবতো নিদিয়ে কাকো, নেমানেই মানুহক মানুহ বুলি, গতিকে নাকি ফুটাব লাগিব। এই চক আপোনালোকে দেখিছে, মোৰ বুকু পাইছে, এইটো দেখিছে বুকু। নেগুৰডালো দীঘল যথেষ্ট। আৰু এইটো হলেণ্ড ফিজিচিয়ান সঁচৰ আছিল, একদম পিয়'ৰ হচ হলেণ্ড ফিজিচিয়ান, সেইকাৰণে খং বেছি। তথাপি মৰমত ৰাখোঁ যদিও ই নুবুজেই, মানে মানুহ অকল খোচা ধান্দাতে থাকে। আৰু বান্ধো গৰু আমাৰ চব চাবোলত, এডাল চক চাবোল কিমান পুতি থোৱা আছে, এডাল চাবোল দেখিছে, এডাল ঠেলাৰ এক্সেল চাবোল কিমান পুতি থোৱা আছে আপোনালোকে নিশ্চয় মন কৰিছে। মাত্ৰ এফুট ওলাই আছে, আৰু এফুট চাবোলডাল পুতি থোৱাই আছে, নহ'লে ৰখাবলৈ দিগদাৰ। খেদি আহিছে মোক। মুঠৰ ওপৰত মানুহক মানুহ বুলি নভবা গৰু এইটো সঁচৰ কাৰণে ৰাখিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে, আপোনালোকৰ ওচৰ পাজৰে যদি কোনোবা আছে, আপোনালোকৰ যদি গৰু পালক আছে, অৰ্থাৎ গৰু কোনোবাই পালন কৰে, ডাঙৰ সঁচৰ গাই আছে, ক্ৰছ কৰাব হ'লে সময়ত আনিব পাৰে। এইটো আমাৰ পিয়'ৰ হলেণ্ড ফিজিচিয়ান সঁচ। এই সঁচৰ আপুনি যদি কেনেবাকৈ পোৱালি পায়, যথেষ্ট উপকৃত হ'ব, কাৰণ গাখীৰ বেছি হ'ব। আৰু ৰখাটো খালি আমাৰ কষ্ট হৈ গৈছে, উপায়টো নাই, ৰাখিব লাগিব, যিহেতু ঘৰত গৰু আছে। গতিকে আজি এটা সৰু সুন্দৰ ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ। মানে অৱশ্যে বহুদিন দেখুওৱা হোৱা নাছিল আমাৰ গৰুবোৰ, সেইটো কাৰণে দেখুৱালোঁ। আৰু ইয়াৰ নামো নন্দু, নন্দুক মহাৰাজে, আৰু ঘৰখনৰ গোহালিৰ মেইন যেতিয়াই, গতিকে নন্দু মহাৰাজ এইটোৱে। গতিকে গোটেই গৰুখিনি দেখুৱালোঁ আপোনালোকক। ইমানেই আছিল ভিডিঅ'টো। আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যথেষ্ট। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু কিনো ক'ম, ধন্যবাদ। জয় অসম।